জীৱনে বিচাৰে কি অভাৱে হেৰুৱাবলৈ বাধ্য কৰিছে কি যদি দুখ হোৱা নাই সুখেৰে জোৰাইছে কি গতানুগতিকভাৱে মই গৈ আছিলোঁ সেই ব্যক্তিজনৰ লগত আজিৰ দিনতো ৰিক্সাত যোৱা লাজ অভিমানে বেৰি ধৰিছিল মোক তেওঁ নিজৰ মতেই কামবোৰ কৰিছিল ৰিক্সাখন আনিছিল দিনটো ভাড়া মাৰিছিল আকৌ মালিকৰ ঘৰত থৈ আহিছিল কিন্তু সেইদিনা তাৰ পিছত মই কিছু অসহায় অনুভৱ কৰিছিলোঁ সেই ৰাস্তাৰে গৈছিলোঁ কিন্তু অকলে অসহ্য লাগিছিল যদিও মই আগুৱাই গৈছিলোঁ বিপদে যে লগ নেৰিছিল মোক একেবাৰে বিভ্ৰান্ত কৰিছিল জীৱনে লাহে লাহে নিজৰ প্ৰতিও ঘৃণা জাগিছিল আৰু দৰিদ্ৰতাৰ প্ৰতিও তেনেদৰে পাৰ হৈছিল এদিন তেওঁ ভাল হ'ল ৰিক্সা চলাব পৰা হ'ল আগৰ ঠাইত ৰিক্সাখন ৰাখিছিল মই নানামিলোঁ তেওঁ হয়তো বুজি পালে মোৰ কথা এবাৰলৈ হ'লেও অনুভৱ হ'ল মা নাথাকিলেও কোনোবাইতো বুজি পায় মোৰ মনৰ কথা
সেইজন মোৰ প্ৰিয় পুৰুষ, মোৰ দেউতা। I love you, দেউতা।